পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সোণাৰীবাসী ৰাইজক। সোণাৰী বিধানসভা সমষ্টিৰ খাপেখাতি উন্নয়ন খণ্ডৰ অন্তৰ্গত উদয়শ্ৰী গাঁও পঞ্চায়তৰ এই পথটোৱে এতিয়া জ্বলা-কলা খুৱাইছে। পঞ্চায়তৰ ৬ নং ৱাৰ্ডৰ চিৰাখোৱা আলিৰ এই বিধ্বস্ত অৱস্থাৰ বাবে এতিয়া দুৰৱস্থাৰ সন্মুখীন হৈছে ৰাইজ। পথটো নিৰ্মাণৰ বাবে বৃহৎ সংখ্যক ধনৰ আবণ্টন হৈছিল যদিও সেই ধনৰ উচিত ব্যৱহাৰ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। এই পথটি উদয়শ্ৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৬ নং ৱাৰ্ড ১৭-১৮ চনৰ 14 ফাইনেন্সৰ অন্তৰ্গত এই আঁচনি ৩,২৫,০০০ টকাত শিলনীকৰণৰ বাবে আহিছিল। কিন্তু যোৱা বছৰহে এই কাম কৰিছিল ৱাৰ্ড সদস্যসকল আৰু ঠিকাদাৰে লগ লাগি। কিন্তু ৩,২৫,০০০ টকাৰ ভিতৰত কেইগাড়ীমান মাত্ৰ শিল পেলাই ৰাস্তাটোৰ কাম সামৰণি মাৰে। সেয়েহে আজি এই বাৰিষাৰ আৰম্ভণিতে এই ৰাস্তাটো এনেকুৱা দুৰ্গতি অৱস্থা হৈছে। সেয়েহে সচেতন ৰাইজে এই পথটি অতি সোনকালে মেৰামতি কৰি দিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। লগতে এই পথটিত ঘোঁৰাজান বাগিচা, ৰাইদাং বাগিচালৈ যোৱা শ্ৰমিক বহুত আছে। তেওঁলোকে সদায় অহা যোৱা কৰোঁতে কষ্ট হয়। এই আৰম্ভণি হৈছে বাৰিষা, পাছলৈ আৰু বোকা হ'ব। সেয়েহে আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক ইয়াৰ উচিত তদন্ত কৰি ইয়াৰ ব্যৱস্থা কৰিবৰ বাবে আমি অনুৰোধ জনাইছোঁ। গাড়ীটো বাদে কান্ধত চাইকেল লৈ অহা যোৱা কৰিবলগীয়া হৈছে অঞ্চলবাসী। পথটো নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনাইছে স্থানীয় ৰাইজে। ব্যুৰো ৰিপৰ্ট, ইষ্ট মজো অসম। ইষ্ট মজো অসমক লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে নটিফিকেশ্যনৰ বাবে বেল আইকনটো ক্লিক কৰিব।